হে দোস্ত কি খবৰ বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' এটা নতুন এটা ভিডিঅ' লৈ আহিলোঁ তাৰমানে কি হ'ল আজি মোৰ মিড-টাৰ্ম শেষ হ'ব হ'ল আজি লাষ্ট দিন মানে লাষ্টৰ ছেকেণ্ড দিন তো মানে আজি ৰঘুপতি চাব যাওঁ মানে ইমান চৰ্চা হৈ আছে ৰঘুপতি তো আমিও চাব যাওঁ মই এতিয়া আহিছোঁ আমি ইয়াত ক'ত আছোঁ এতিয়া বৈশিষ্ট্যত আছোঁহি এয়া বাহেঁত বা এই হাই দি দিয়া হাই দি দিয়া মানে কি এজনী কটীয়া বা এজনী মানে ডাঙৰ আমি মৰমতে কটীয়া বুলি মাতো আৰে কটীয়া বুলি বিয়া দুখ কৰে বিচাৰি উঠাব নোৱাৰিলে মানে উঠোৱাই বাৰু খালি অলপ চাপৰ তাৰপিছত এয়া মানে ডাঙৰ বাও আহি আছে মানে কি একেবাৰে সৰু বা মোতকৈ ডাঙৰজনী তো আমি এতিয়া গৈ আছোঁ ভিডিঅ' চাবলৈ ৰঘুপতি তো মানে আমি এতিয়া গৈ আছো ভিডিঅ' কৰি গৈছে সিহঁতে হাঁহিছে দাঁত খাই তামোলৰ অৱস্থা একেবাৰে বা ৰাম একেবাৰে পৃথিৱী আটাইতকৈ ধুনীয়া দাঁত কিবা তোমাৰ বুলি ক'লেও বেয়া নহয় रहा नहीं जाता तड़प ही ऐसी है ना ওলাই গ'ল তোমাৰ কিবা ধুনীয়া একো নহয় দেউৰীত কিবা এটা কৈ দিয়ক আমাৰ ভিনদেউ দেউৰী হয় কি খবৰ কওকচোন কি খবৰ চুইয়ে না ভাত খালে নে কি কব মক হাল না হায়া তো সেই দেউৰী বাকী ৰাইজ এই আমাৰ ভিনদেউ দেউৰী ফিল্ম চাব গৈ আছো এতিয়া ফিল্ম চাব গৈ আছো দেউৰীত কি কব চিনেমাই ছুটি না মাংগালিং চিমা মই বুজি নাপাওঁ খালি এইটো কাৰণে এনেকৈ কৈছো তো এতিয়া আমি ফিল্ম চাম মানে কি ৰঘুপতি চাব গৈ আছো ভাত আমি কাটিলো টিকেট 11টা 5 তাৰপিছত ইমানেই স্পীড ওলাইছো নহয় মানে ভাত পানী মানে আধা পেটীয়া ভিনদেউ হয়তো ভাত আধা আমাৰ ভিনদেউ বহুত ভাত খায় মানে বহুত ভাত খায় কিন্তু হয়তো 1 কেজি কেতিয়াবা 1 কেজি নাপায় খাওঁ গৈ আছো এতিয়া আমি ৰঘুপতি চাবলৈ আহিছে পুৱা ঠিক আছে মানে এতিয়া আমাৰ কি হ'ল সেই তাত বন্ধ কৰি দিয়া আছে তত আহিব নোৱাৰিলে মানে সেইটো কাৰণে আমি এতিয়া খোজকাঢ়ি আহি আছো এইপিনৰ পৰা এতিয়া খোজকাঢ়ি বৈশিষ্ট্য চাৰিআলি ওপৰত এটা ব্ৰিজ বনাই আছে তাৰ কাৰণে মানে আমি খোজকাঢ়ি আহিবলগীয়া হৈছে খোজকাঢ়ি আহি আছো আমি মানে ততখনৰ ভাড়া দিয়া হৈছিলে খালি ততখন আহিব নোৱাৰিলে কাৰণে এতিয়া আমি খোজকাঢ়ি আহি আছো এইফালে আহি আছে মানুহ এইফালে জনো গৈ আছে চাই আছো ৰঘুপতিখন বহুত ভাল সঁচাকৈ মানুহে গৈছিলে ভাল বুলি সঁচাকৈ বহুত ভাল তো এতিয়া অলপ ব্ৰেক টাইম আছে ব্ৰেক টাইমত আমি অলপ এনেই কিবা কিবি খাই আছো তো ফাইনেলি আমি ৰঘুপতি চাই আহিলোঁ ৰঘুপতিখন সঁচাকৈ বহুত ভাল লাগিলে কিয়নো বৰ্তমান সময়ত যিটো বহুত চৰ্চিত ৰবিদাৰ ৰঘুপতি শ্ৰী ৰঘুপতি তো চাই আহি খুব ভাল লাগিলে তাত আমাৰ বাহঁতে মানে বহি পিনে ফিল্মখন চাই কান্দি গ'ল তো কান্দি মানে কি প্ৰথমতে হাঁহিছিলে যিটো কেকেদাৰ কেকেদাৰে সঁচাকৈ বহুত ভাল ৰোল কৰিছে সকলোখিনি মানে চবেই বহুত ভাল ৰোল কৰিছে কিন্তু কেকেদাৰ কাৰণ সকলোৰ মানে কেকেদা অহাৰ লগে লগে কেকেদাৰ প্ৰতি যিটো কেকেদা অহাৰ লগে লগে হাঁহি মুখ আহি যায় ঠিক তেনেকৈ হহুৱালেও কেকেদায়ক কনুৱাইছে মানে কেকেদাৰ মই ৰোলটো বেছি ভাল লাগিলে মানে বেছি আৰু ৰবিদাৰটো ক'বই নাই আৰু একদম ধুনীয়া কৰিছে তো ফিল্মখন অকল যে দুখ লগাই সেনেকুৱা নহয় তাত ৰোমেণ্টিকো আছে আৰু দুখ লগা আৰু হাঁহি উঠাও দৃশ্য কিছুমান আছে ভাল লাগে আৰু ধুনীয়া এখন মানে ছবি আৰু বহু চৰ্চিত যিটো ৰবিদাৰ সঁচাকৈ বহুত ভাল লাগিলে কালি আমি চাই আহিছোঁ মানে সঁচাকৈ চাবলগীয়া মুভি আপোনালোকেও চোৱা নাই যদি চাই ল'ব মই কালি চালোঁ আৰু মই আজি যাম আজি মোৰ মানে কাইলৈ মোৰ ফ্লাইট আছে ৰাতি 10টাত আছে মই গৈ দিল্লীত পামগৈ দিল্লীত পাই আকৌ ট্ৰেইনিং কৰিব লাগিব তো ভাল লাগিল মিড-টাৰ্ম ভালেই গ'ল ট্ৰেইনিং চেণ্টাৰত গৈ পিনে পূৰা দাড়ি চুলি কাটিব লাগিব দাড়িখিনি গজিছিলে ভাল লাগিছিলে কাৰণ দাড়ি গজিলে এনেই ভাল লাগে খালি সদায় আমাৰ এতিয়া ফৌজত আমাক দাড়ি ৰাখিব নিদিয়ে তাৰ বাবে দাড়ি বেয়া লাগে আৰু চিভিল লাইফটো মনত পৰে খুব বেছি কিয়নো দাড়িখিনি ৰাখিলে সকলোৰে ভাল লাগে ল'ৰা যেতিয়া দাড়ি থাকিলে ভাল লাগে
তো এতিয়া দাড়ি নাই, একো নাই। যদি দাড়িকেইডাল কাটি পিনে যদি জীৱনটো সুখৰ হয় তেনেহ'লে কোনো কেছ নাই, হয় নাই? বিন্দাছ। গতিকে অনাগত যিবিলাক মোৰ ভাইটি ভণ্টিসকলে আহিবলগীয়া আছে ফৌজত, খুব ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক। মই ভিডিঅ' বনাব তেনেকৈ সময় নাপাওঁ, তাৰ বনাম, ভালকৈ ভিডিঅ' বনাম ট্ৰেইনিঙৰ পিছত। তো আজিৰ ভিডিঅ' ইমানেই। মই ফ্লাইটত যাম, মই আপোনাৰ ৰাতি 29 তাৰিখে ৰাতি 10টা বজাত মোৰ ফ্লাইট আছে। মই এতিয়া গুৱাহাটীত আছোঁ। তো 10টা পৰা ৰাতি 1টা বজাত পাম, মানে ৰাতিপুৱা 1টা বজাত পামগৈ আৰু 30 তাৰিখে। আৰু 30 তাৰিখে ৰাতিপুৱা গৈ মই মোৰ ৰাজস্থানত পুনৰ সেই মানে জইনিং কৰিমগৈ আৰু মানে ৰিপৰ্ট কৰিম। তাৰপিছত আকৌ আৰু 6 মাহ আছে ট্ৰেইনিং, 6 মাহ কমপ্লিট কৰি আকৌ নতুন এটা ভিডিঅ' দিম, হয়তো 6 মাহলৈ। বাই 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 গাইজ, আকৌ লগ পাম। ভালে থাকক, চেষ্টা কৰক, মানে চেষ্টা কৰাম বাকীকৈ মোৰ ভাইটিসকলে ভিডিঅ' চায়, ভাইটি। गए और यूपी बिहार लड़ा से किसुमाने मुझे वीडियो करे हिंदी बनवा बोली। तो तुम लोग कह रहा हूँ कि अच्छे से प्रैक्टिस करो, पढ़ाई अच्छे से करो। पोस्ट में जाने के लिए कुछ मेहनत करना पड़ेगा, क्योंकि मेहनत से ही आगे बढ़ सकता है, और बिना मेहनत के कोई मतलब कोई आगे नहीं बढ़ सकता। तो मेहनत करो खूब सारे। जय हिंद।